কি বনাইছে এইটো? এইটো পকা মিঠৈ। কিহৰ প্ৰস্তুতি? নাৰিকল এইফালে আমাৰ ভাইদাই লগাই আছে। আমাৰ বৌ আছে। আৰু কি কি আজি হেৰি বনাব আপোনালোকে? পিঠা আছে, পকা মিঠৈ আৰু মালপুৰা বনাম। ইয়াক ঘিউ দি আছে দেই। গম পাইছো। দাদা পিঠা চলি আছে। এইফালে মিক্সাৰত কি মাৰি আছে? পিঠা ন? এইফালে সকলো মহিলা কিহৰ প্ৰস্তুতি আছিলে? লেখিকা সমাৰোহৰ অধিৱেশনৰ প্ৰস্তুতি ন? ভালকে খুন্দিছে দেই। আজি আমি একেবাৰে শেষ আখৰা কৰিছো ন, আৰু এইফালে সকলো আজি ঘৰমুৱা হৈছে। আৰু কাইলৈ যিহেতু প্ৰস্তুতি চলাইছে, আপোনালোক প্ৰস্তুত নে কাইলৈৰ বাবে? এইফালে পুৰা প্ৰস্তুত যেন পাইছো কাইলৈৰ বাবে। আমি এইটোৱে বিচাৰিছো কাইলৈ যাতে আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত হয়, সকলো আহিব আৰু তাকে আমি কামনা কৰিছো। আৰু বাকীখিনি আপোনালোকক দেখাই যাম কাইলৈ অনুষ্ঠানটি চাই থাকিব। জুন তাৰিখে ইয়াত জন্ম লাভ কৰিছিলোঁ সমাৰোহখিনিয়ে। আমাৰ মহিলাসকল সমাৰোহখনি হোৱাৰ পৰা দেখিছোঁ বহুত আগবাঢ়িছে। এনেই ধৰা কবিতা গল্প কিবাকিবি কৰি বিভিন্ন কামতো আগবাঢ়িছে, ভাল লাগিছে। তেনেকৈ আমাৰ মহিলাসকলে আগবাঢ়ি আহক, কিতাপ পঢ়ক। কিতাপ পঢ়িলে কি হয়, কিতাপে দূৰৰ মণিক হাততে পায় বুলি কয়। আৰু আমি নিজেই অনুভৱ কৰিছোঁ, যেতিয়া মনবোৰ খুব বেয়া লাগে, বিভিন্ন ধৰণৰ চিন্তা আহে, এখন কিতাপ যদি হাতত লোৱা হয়, পঢ়া হয়, সেইটোতে ব্যস্ত থকা হয়নে বেলেগ ভাৱবোৰ নাহে, বহুত আঁতৰাই থাকে, মানুহৰ দুখ চুখবোৰ আঁতৰাই। সেইকাৰণে হয়তো নলিনীবালা দেৱীয়ে ইমান সোনকালে বৰ্ধিত যাতনা ভোগ কৰি তাৰপিছতে পিতৃকো হেৰুৱালে, তাৰপাছত ল'ৰা ছোৱালী দুটাও হেৰুৱালে, ইমান যাতনা পায় কাৰণে হয়তো কিতাপকে আৰম্ভ কৰি ল'লে। তেনেকৈ কৰোঁতে আমাৰ অসম সাহিত্য সভাৰ সভাপতি আমাৰ কোনে কয় জানে, আমাৰ ইয়াৰ পৰা হয়তো তেনেকৈ ভৱিষ্যতে ওলাবও পাৰে। কিতাপে মানুহক ইমান যে দূৰৰ হেৰিলৈ লৈ যায়, যেতিয়া অধ্যয়ন কৰা হয় তেতিয়াহে এতিয়া আমি সাহিত্য অনুষ্ঠান বুলি ক'লে সৰহভাগে ৰস নাপায় যে, আহিবলৈ মন নকৰে। আচলতে সাহিত্য বুলি ক'লে অকল পঢ়াটোৱে সেইটো নহয়, আমাৰ সংস্কৃতিৰ দিশটোও আছে ইয়াত, সেইটো কাৰণেও ভাল লাগে। আৰু যেতিয়া সাহিত্য যেতিয়া সাধনা কৰা হয়, তেতিয়া আনবোৰে তলাব নোৱাৰে।
বালিতে লিখা চিঠি লিখা প্ৰতিযোগিতা আৰম্ভ হৈছে নীলাখামৰ চিঠি শিৰোনাম খাই একাপ চাহ খাবলৈ লৈছোঁ। সুন্দৰ আৰু বিশেষ নহওঁ মই এই সুন্দৰকৈ টোপোলা ভাত বনাইছে ন অঁ টোপোলা ভাত কণী ডিম কণী বইল আৰু চব্জি চাটনি সুন্দৰকৈ মহিলাসকলে আয়োজন কৰিছে সকলো মহিলাই খালেনে বাৰু আপুনি খাবলৈ সকলো ফালে মহিলাই কেৱল মই কম বুলি ভাবিছিলোঁ সুন্দৰ যে ফুলাৰ মন্ত্ৰ অসুৰাত্ৰী মাত্ৰে এই বিশেষ গগৈ কৈছে এই কথাষাৰ এতিয়া নকলেও হ'ব। অসম লেখিকা সমাৰোহ মই বৰ বেছি কথা নাজানো কাৰণে প্ৰথমে মোৰ অসুবিধা হ'ল আগতে এবাৰ কৈছিলোঁ। ক'ব বিচাৰিছোঁ আমি আকস্মিক বক্তৃতা পাতিছিলোঁ আৰু আকস্মিক বক্তৃতাত তিনিজনী প্ৰতিযোগীয়ে পাবলৈ সক্ষম হৈছে। প্ৰথমগৰাকী হৈছে কল্পনা গগৈ, দ্বিতীয় বিউটি বৰুৱা আৰু তৃতীয় লিলি গগৈ। আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতাৰ ফলাফল হ'ল প্ৰথম স্থান কল্পনা গগৈ, দ্বিতীয় স্থান বিউটি বৰুৱা আৰু তৃতীয় স্থান লিলি গগৈ। আমি তেওঁলোকক আমাৰ বঁটাসমূহ আমাৰ মঞ্চৰ পৰা ল'বলৈ অনুৰোধ জনাইছোঁ। আমি বিয়া নামৰ ফলাফলসমূহ আপোনালোকৰ আগত ঘোষণা কৰিবলৈ লৈছোঁ। তৃতীয় স্থান লাভ কৰিছিলে মুন গগৈ দুলীয়াজান বৰাগাঁও। বিয়া নামৰ দ্বিতীয় স্থান মুন গগৈ বিয়া নামৰ দল দুলীয়াজান বৰাগাঁও। দ্বিতীয় স্থানপ্ৰাপ্ত সমন্বয় বিয়া নামৰ দল আদিবাসী আৰু প্ৰথম স্থান সামৰি বিয়া নামৰ দল আদিবাসী। এইদৰে অনুষ্ঠানটো সুকলমে পাৰ হৈ গ'ল আৰু সাঁচি ৰাখিলোঁ অনেক স্মৃতি। জয়তো ভাদৈ লেখিকা সমাৰোহ।